মাই চেনেল ডিগবৈ ইউটিউবাৰ আৰু আজি আছোঁ মই এখন নতুন বাছত। এই বাছখনৰ নাম হৈছে বাঁহী আৰু এই বাঁহী বাছখন বৰ এটা ইউনিক হয়, যিহেতু এখন ডে চুপাৰ হয়। মাঘেটাৰ পৰা আপোনাৰ গুৱাহাটীলৈকে যাব। মাঘেটাৰ পৰা 6টা বজাত ওলাব আৰু ডিগবৈ পাবহি ধৰক আপোনাৰ 6:45 6:30 এনেকুৱা মানত ডিগবৈ আহি পাই যাবহি। আৰু বাছখনৰ এতিয়া মই ছিটটো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে, এইটো হৈছে বহা ছিট, যোনটো মানুহ বহি যাব পাৰে। আৰু ওপৰত আছে এইটো শ্লিপাৰ দেখিছে। আৰু যদি ইয়াত দুজন বেলেগ বেলেগ পেচেঞ্জাৰ বহে দেন তেতিয়া আছে মাজত এখন পৰ্দা, এনেদৰে টানি ল'ব পাৰে। আৰু ইয়াত চাৰ্জিং পইণ্ট আছে আৰু ইয়াত আপোনালোকে লাগেজ কিবাকিবি আপোনালোকে থ'ব পাৰে। আৰু এইডোখৰলৈকে আপুনি ছিট চব ছেইম দেখি থাকিব। আৰু খেলটো হৈছে এইডোখৰত, যেতিয়া এই খটখটি দুটা পাৰ হ'ব দেখিব ইয়াত এনেকুৱা স্লিপাৰ আছে, চবফালে স্লিপাৰ, এইফালেও স্লিপাৰ, সেইফালেও স্লিপাৰ। আৰু এই বস্তুটো এই বাছখনত প্ৰথম দেখিছোঁ আৰু এটা ইউনিক কনচেপ্ট হয়। ভাল লাগিলে, আইডিয়াটো ভাল লৈছে। যিহেতু মানে অকল ছিটেই চালেই নহ'ব, চব চাব লাগিব। যিহেতু অকণমান বয়সস্থ পেচেঞ্জাৰো আহে, গম পায় সকলোকে বাছত ট্ৰেভেল কৰে। চ' তেওঁলোকৰ কাৰণে এনেধৰণৰ ছিট থাকিলে তেওঁলোকৰ সুবিধা হয়। আৰু ইয়াত এনেকুৱা ধৰণৰ লাইটিং ডিজাইন দিছে। ইয়াত এই ডিজাইনটো ভাল লাগিছে। আৰু ওপৰৰ এইটো দেখিছেনে, কিমান এটা ধুনীয়া। যদি ইয়াৰ এই আধা ৰাস্তাত হোৱাইট লাইটকেইটা যদি অফ কৰি দিয়ে তেতিয়া ব্লু লাইটকেইটাত আৰু ধুনীয়া লাগিব দেখিবলৈ। ছিংগল শ্লিপাৰকেইটা এনেকুৱা ধৰণৰ আৰু লোৱাৰ শ্লিপাৰকেইটা এনেকুৱা ধৰণৰ। এইটো ছিংগল লোৱাৰ শ্লিপাৰ। এয়া দেখিছে, ইমাৰ্জেঞ্চি এক্সিট একদম শেষত ইয়াত। যিহেতু বাছখন আজি অ'পেনিং চেৰেমনি হয়, তো সেই গতিকে পূৰা বেলুন হৈ আছে গোটেইকেইটা ছিটত। এয়া আমাৰ মাজত আছে বাছখনৰ অ'নাৰ। দাদা আপোনাৰ নামটো ক'ব? অভয়জ্যোতি বৰা। আপোনাৰ ঘৰ যিহেতু ডিমৌত হয়, আপুনি ডিমৌৰ পৰাও এনেদৰে মানে ধুনীয়া বাছ এখন আপুনি গুৱাহাটীলৈকে বা কোনোবা এডোখৰ জেগালৈকে দিব পাৰিছিল, কিন্তু আপুনি মানে কি চিন্তা কৰি পিনে মানে ডিগবৈৰ পৰা মাঘেটাৰ পৰা গুৱাহাটী লাইনটো আপুনি চুজ কৰিলে? মানে এইটো মাঘেৰিটাৰ পৰা গুৱাহাটীলৈকে ডে ছাৰ্ভিচ তেনেকৈ নাছিলে, এখন চলে খ্ৰীষ্টান চলে আৰু বিশেষ তেনেকৈ গাড়ী নাছিলে। ময়ো ভাবিছিলোঁ যে ডে ছাৰ্ভিচ এখন চলাম, সকলো সুবিধা থকা শ্লিপাৰ থকা। আজিকালি শ্লিপাৰটো চবেই বিচৰা হৈছে, বয়সস্থ মানুহবিলাক বহি যাব নোৱাৰে, বহুত দূৰ ৰাস্তা। সেইকাৰণে মই তলত লোৱাৰ শ্লিপাৰ দি মেলি বাছখন বনালোঁ। বনোৱাৰ পিছত মই যেতিয়া মাৰ্কেট ছাৰ্ভে কৰিব আহিছিলোঁ তেতিয়া মই ভাস্কৰ দাক লগ পালোঁ। ভাস্কৰ দাই মোক তেতিয়া যিখিনি ছাপৰ্ট দিলে, ছাপৰ্ট দিয়াৰ পিছতে মই চিন্তা কৰিলোঁ, নাই মই মাৰ্কেটৰ পৰা বাছখন চলোৱা ডিগবৈ বেছ কৰি মেলি চলাম। গতিকে আজি মোৰ শুভাৰম্ভণি হৈ গৈছে। মই এই তোমাৰ চেনেলৰ জৰিয়তে মই ভাস্কৰ দাক মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এটা বস্তু ন'টিছ কৰিলোঁ আংকল, এইডোখৰ যেতিয়া এই খটখটিটো পাৰ হৈ যায় তাৰপিছত এই ছিটকেইটা তলৰ শ্লিপাৰকেইটা মোৰ বহুত ধুনীয়া লাগিলে। মানে কোনোবা মানে বয়সস্থ মানুহ এজন যদিও আহি যায়, ইয়াতে চেণ্ডেলটো এনেকৈ কৰি পিনে তেওঁ ধুনীয়াকৈ মানে এইডোখৰ পাই ধুনীয়াকৈ শুই যাব পাৰিব, মানে একো কষ্ট নোপোৱাদৰে। তো মানে লোৱাৰ শ্লিপাৰ বাছ মোৰ বেগত মোৰ দুখন চলি আছে, ডিমৌ গুৱাহাটী ডিনাইট চলি আছে। তাতে মই লোৱাৰ শ্লিপাৰ দিছিলোঁ, 3টা শ্লিপাৰ আছিলে। তাতে মই ৰেচপন্স ভাল পালোঁ, মানে সেইকেইটা এনি টাইম বুকিঙেই থাকে। গতিকে মই চিন্তা কৰিলোঁ বয়সস্থ মানুহবিলাকে অসুখৰ কাৰণে গুৱাহাটীলৈ যাবলগীয়া, আৰু বিশেষকৈ মানে কেঞ্চাৰ পেচেণ্টখিনি যাবৰ কাৰণে ওপৰত উঠিব নোৱাৰে, তেওঁলোকৰ কাৰণে মানে এইটো মই চিন্তা কৰি বুলি কৰিছোঁ। তোমালোকক মানে সহায় পাম বুলি আশা কৰিলোঁ। পাব নিশ্চয়। আৰু ডিগবৈবাসী ৰাইজৰ পৰা মই ডিগবৈ মাঘেৰিটা, তিনিচুকীয়া, ডিব্ৰুগড় সকলোৰে পৰা সহায় পাম বুলি মই আশা কৰিলোঁ। থেংক ইউ। আৰু আমাৰ ডিগবৈবাসী ৰাইজ আপোনালোকে নিশ্চয় মৰম দিব আমাৰ এই ধুনীয়া বাছখনক, আৰু যাৰ নাম হৈছে বাঁহী। ইমান এটা শুৱলা নাম, আৰু বাছখনো ভিতৰত অহাৰ লগে লগে বৰ এটা শুৱলা পৰিৱেশ, একদম ধুনীয়া। মানে কালাৰিঙে হওক, ওপৰৰ ডিজাইনিঙে হওক, বহুত ধুনীয়া হয়। আৰু এতিয়া দেউতাই সুধিব দুআষাৰমান। নমস্কাৰ। বহুত দিনৰ বিৰতিৰ পিছত আকৌ আমি এটা মজা বস্তু লৈ আহিছোঁ। অসমৰ ৰাইজে এতিয়া উজনি নামনি একদম ধুনীয়া দিনত সংযোগ কৰিবৰ কাৰণে এটা সুবিধা পাইছে। আমি শ্ৰীযুত এই মুহূৰ্ততে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শ্ৰীযুত অভয়জ্যোতি বৰা ডাঙৰীয়াক। আমাৰ ডিগবৈ, মাৰ্ঘেৰিটা, তিনিচুকীয়াৰ এই যাত্ৰীসকলৰ এটা ডাঙৰ অভাৱ দূৰ হ'ল। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল হওক, কৰ্মচাৰী হ'ল, বয়সীয়াল লোকসকল হওক। গতিকে এনেকুৱা এখন সুন্দৰ বাছ য'ত নেকি গোটেইকেইটা বস্তুৱেই আছে। এখন চুপাৰত যেনেকৈ ছিংগল ছিট লাগে লেডিছৰ কাৰণে, ডাবল ছিট লাগে, ছিংগল স্লিপাৰ,
আপাৰ শ্লিপাৰ, লোৱাৰ ছিংগুল শ্লিপাৰ, ডাবল লোৱাৰ শ্লিপাৰ, এই গোটেই বস্তুখিনি ইয়াত আছে। গতিকে আমি আশা ৰাখিছোঁ যে ডিগবৈ, মাৰ্ঘেৰিটা, তিনিচুকীয়া আদি অঞ্চলৰ যাত্ৰীসকলে এখন সুন্দৰ আৰামদায়ক যাত্ৰীবাহী বাছ পাইছে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈ গ'ল, আপোনালোকে আমাৰ গাড়ীত যাত্ৰা কৰিলে ছেফটি হ'ব, নিৰাপত্তা হ'ব, আপোনালোকৰ কমফৰ্ট পাব। কিবা প্ৰব্লেম থাকিলে আপোনালোকে আমাক ক'ব। আমি আজি এই সুযোগতে তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক আপোনালোকে এবাৰ বাঁহী ৰোড লাইনত এবাৰ উঠি চাওক আৰু আপোনালোকে আপোনালোকৰ মনৰ সুখ আনন্দ লওক। আপোনালোকৰ গন্তব্যস্থানত সুন্দৰভাৱে উপস্থিত হওক, আপোনালোকৰ কৰ্মজীৱন সফল হওক, তাৰ কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। তো থেংক ইউ, বহুত সুন্দৰভাৱে ক'লে আৰু বাছখনক সকলোৱে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু পৰাপক্ষত পেকেট চেকেট পাৰিলে বাছৰ ভিতৰত নাখাব, কাৰণ সেইবোৰ পিকোৱা মেলোৱা ভালেমানখিনি লেতেৰা হয়। খৰচী অকলে যাবলৈ হ'লে আৰু নিৰাপত্তা কথাও থাকে, ৰাস্তা পদূলিও কথা আছে। সেইকাৰণে এজন বা দুজন গ'লে এখন বাছত খুব সুন্দৰ এই বাছখনত যদি আপোনালোকে তলৰ এনেকুৱা ছিটকেইটা লয়, তেন্তে আপোনালোকে নাম্বাৰ এনেকৈ ইয়াতো লিখা নাপাব বা ওপৰতো ক'তো লিখা নাথাকে তেনেদৰে, কিন্তু আপোনালোকে সেই ছিট নাম্বাৰ পাব বিচাৰি ইয়াত 3, 2, 5, 6 চব ইয়াত এনেদৰে। আৰু এয়া আমাৰ মাজত এতিয়া আহিছে বাছখন যোনে লৈ যাব, ড্ৰাইভাৰজন। 3কেইজন ইয়াতে আছে আৰু দীঘলীয়া আছে। এফালে এফালে বহি দিয়ক নেকি গোটেইকেইজন। দাদা, এনেকুৱা এখন সুন্দৰ বাছ আহিছে লাইনত, আপুনি আগতেও চলাইছে? অঁ, কৈছিলে। আৰু কেনেকুৱা লাগিছে বৰ্তমান আমাৰ ডিগবৈ লাইনটোত, যিহেতু এখন বাছ নতুন, আৰু আপোনাৰ এনেই মনৰ উৎসাহটো কেনেকুৱা? ভাল লাগিছে। নতুন লাইনত চলাবলৈ পাম। আগতে লাইন চলাইছোঁ, নতুন বাছ চলোৱা নাছিলোঁ। হয় হয় হয়। আৰু এইখন বাছত মানে অন্য বাছতকৈ আৰু বেলেগ ফিচাৰ্ছ তেনেকুৱা মানে এখন মানে ফুল ছাছপেনশ্যন হয়। মানে আজিকালি মানে কিছুমান গাড়ীত আগফালে মানে ছাছপেনশ্যন নাথাকে, বেক চাইডে ছাছপেনশ্যন থাকে। এখন ফুল ছাছপেনশ্যন আছে। মানে পেচেঞ্জাৰ ভিতৰত বহা পেচেঞ্জাৰ মানে ইমান জাৰ্কিং নাপায় মানে। হয় হয় হয়। আমি ৰাতিপুৱা কাইলৈ মৰ্ণিং যামতো, মই আৰু এজন মৰ্ণিং যাম। আমি 3 তাৰিখে মৰ্ণিং গুৱাহাটীৰ পৰা আহিম। এওঁলোক 3 তাৰিখে মৰ্ণিং ইভিনিং পৰা যাম। মানে বাছখন এতিয়া 2খন ইয়াতে থাকিব? মই এখন গুচি যাব ভাবিছিলোঁ। ঠিকে 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 ঠিকে। তো ঠিক আছে, ধন্যবাদ। আপোনালোকক লগ পাই থাকিম গোটেইকেইজনকে। ধন্যবাদ। ডিগবৈবাসী আৰু আপোনাৰ মাৰ্ঘেৰিটাবাসীয়ে আমাক মৰম যাচিব বুলি আশা আছে। একদম একদম। আৰু শুনিছে নহয় ডিগবৈবাসী, আপোনালোকে যথেষ্ট মৰম আগবঢ়াব লাগিব এই বাছখনক। ধন্যবাদ। আৰু দাদা, এই ইয়াতে এইটো নতুন বস্তু এটা দেখিছোঁ, মানে চিচাৰ যিটো বস্তু লাগি আছে, তো এই বস্তুটো কি হয় বা কেনেদৰে কাম কৰে অকণমান কৈ দিব? এক প্ৰকাৰ মানে ডেছ কেম্পো হয়। আৰু মানে চিগাৰেট খালে বা কিবা ড্ৰিংকছ কৰি পিনি গাড়ী চলায় বা ড্ৰাইভাৰ যদি টোপনি ধৰে, এইটো লগালগ মানে মালিকৰ মোবাইলত এলাৰ্টটো যায়গৈ। আচ্ছা আচ্ছা আচ্ছা। এইটো প্ৰকাৰ মানে পেচেঞ্জাৰখিনি বহুত ছেফটি থাকে। ঠিকে 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 ঠিকে। হয়, এতিয়া এই বস্তুটো কি কৰে গম পাইছেনে? কোনোবা যেনিবা ড্ৰাইভাৰ আহি পিনে ষ্টিয়াৰিঙত বহে, যদি তেওঁ স্ম'ক বা এলকহল কিবা কৰি আছে, তেতিয়া মানে ডাইৰেক্ট মালিকৰ তালৈ ন'টিফিকেশ্যন যায়গৈ ফোনত। দেন তেওঁ গম পাই যায় মানে যে আজি ষ্টিয়াৰিঙত তেওঁ বহিছে, তেওঁ খাই আহিছে। তো বেলেগ কোনোবা মানে এইফালৰ পৰা সোমাই আহিলে ধৰক তেওঁলোকৰ নহ'ব, যোন গাড়ীখনৰ ষ্টিয়াৰিঙত বহে, যোন ধৰিব, সেইটো তেওঁৰ কাৰণেহে অকল এলাও আছে। আৰু এবাৰ কৈছিলে শুনিছিলোঁ মানে ডেছ কেম্পটো আমাৰ প্ৰায় লাগে, কাৰণ কেলৈ আজিকালি যিমান যি হ'লেও মানে সৰু গাড়ীখনৰ গাতে যদি ভুল থাকে, ঠিকে ঠিকে ডাঙৰ গাড়ীখনে ধৰে। ঠিকে 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 ঠিকে। সেইটো হয় মানে আমি সেইটো বস্তুৰ পৰা মানে আমি এইটো ছেফ আছোঁ যে আমাৰ ভুল থাকিলেও নাথাকিলেও মানে এইটো বস্তু ৰেকৰ্ড হৈ থাকিব। আচ্ছা আচ্ছা। সৰু গাড়ীখনে ভুল কৰিলেও এইটো বস্তু ৰেকৰ্ড হ'ব, আমি ভুল কৰিলেও ৰেকৰ্ড হ'ব। আৰু দাদা, এইটোৰ পৰা আপোনালোকে মানে টোপনি যদিও ধৰি যায়, তেতিয়া যদি আমি টোপনি ধৰোঁ দৰকাৰ এইটো এলাৰ্ম দিব। এলাৰ্ম দিব। অ'কে, তো এইটো এটা বহুত খাতৰা চেঞ্চাৰ হয়। ভাল লাগিলে, তো আকৌ লগ পাই থাকিম। ঠিক আছে দেই। আৰু সকলোৱে বাঁহী বাছখনত এবাৰ হ'লেও যাত্ৰা কৰিব। আপোনালোকৰ এক্সপিৰিয়েঞ্চটো মোক কমেণ্টত আপোনালোকে জনাব পাৰে। ধন্যবাদ।